নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আন্ধাৰে মুন্ধাৰে দিছোঁ আৰু ৰ'দৰ পোহৰত বেছি চাফাকৈ উঠা নাই। এয়া আমাৰ মানুহজনে টেঙা কাটি আছে। এয়া কি টেঙা কাটিছা? কি টেঙা কাটিছা? কি টেঙা কাটিছা কৈছোঁ? কি টেঙা আকৌ? কি টেঙা কাটিছা? জমনি মাৰি থাকিব নালাগে। কি টেঙা কাটিছা? কমলা টেঙা। এয়া নকয়হি, ৰবাব টেঙা আৰু বৰ টেঙা মিক্স কৰি কিনে কাটা হৈছে। এয়া নিমখ জলকীয়া, নিমখ তেতিয়া নিমখ। আমাৰ খুৰী আহিছে খাবলৈ ইজনী। ভোট জলকীয়াৰ লগতে মায়ে ধান দাই আছে। টেঙা খাবলৈ আহিব এতিয়া। আৰু হাই পিনৰ পৰা দাদা আহি আছে টেঙা খাবলৈ। গোটেইখন গোট খোৱা হৈছে আৰু ভিডিঅ'টো বৰ ভালকে মাতাহেঁতেন আৰু আহিলেহেঁতেন। টেঙা বুলি ক'লেনো কাৰ লোভ নালাগে? তিনিচুকীয়াৰ পৰা আহি আছে, কাইলৈ পাবহি টেঙা খাবলৈ। এয়া লোভ লাগিছে একদম টেঙাখিনি দেখি। মস্তি লাগিছে। কাইলৈ পাবহি কৈ দে। পথাৰত টেঙা খোৱা টেষ্টিয়ে বহুত বে। টেঙা খোৱাই বেলেগ। মিছ কৰা আকৌ, মিছ কৰা। মই নকৰোঁ দেই। একো নাই, মিছ কৰ। মিন মই কাটিম। একদম লোভ লাগি গৈছে দেখি কিনে। জলকীয়া তোমাক চেষ্টা কৰিবা। তুমিতো জলকীয়া খাবা জানো? খাই দিব টেঙাৰ লগত। তুমি জলকীয়া খাবা? নোখোৱা যদি চেষ্টা কৰি লোৱা। সেইটোত থৈ লোৱা। বাটিতে লৈ ল'ব, বাটিকে। তিনিটা টেঙা। ইয়াত নিমখ দিয়া। জলকীয়া দি দিছোঁ। বৰ টেঙা আৰু ৰবাব টেঙা মিক্স কৰি ল'লে কি মজা লাগে খাই। হ'ব লাগিছে। ভোট জলকীয়া হৈ গ'ল। মাইক্ৰ মই ভোট জলকীয়া লৈ আহিলোঁ। নকলি ভোট জলকীয়া নেপালোঁ আৰু এই মাইক্ৰটোকে চলাই দিছোঁ। হ'লেও পুৱাইছে। টেঙা মিঠা, টেঙা মিঠা। এইটো হোৱাৰে বেলেগ ক। বহুত মস্তি লাগে খাই। আমাৰ এয়া ফৰিং ধৰিলোঁ। টেঙা চেঙা খাই এটাই ধান দাবলৈ গ'লোঁ আৰু ফৰিং পালোঁ এইখিনি। মস্তি লাগে ফৰিং খাই। মই এইখিনি কেঁচা কেঁচা এতিয়া পিটি খাম। আপোনালোকক দেখাই দিছোঁ। আধা জেপত থৈ লওঁ দেই। খাব লৈছোঁ। আমাৰ এখেত ভাত দিব আহিছে আৰু মই। আমাৰ মা আছে এইপিনে। মা এইপিনে চাই দিয়া এপাক। মা এতিয়া ভাত খাব লৈছোঁ ষ্টাইলত। এয়া দেখিছেনে? ফৰিং, শুকতি মাছ, মূলা আলু ভাজি আৰু ধনিয়া পাত, আম আন্দা বোলা জাতত চাটনি। আম আদা। এতিয়া একদম মজাছে খাম। এইখিনি দেখিছেনে? শুকতি মজা। পথাৰ ঠাণ্ডা হ'লেও সোমাই বুলি কৈ দে। পথাৰত সুন্দা হ'লেও ভাত সোমাই। নিৰামিষ মানে কি আৰু ফৰিং আৰু শুকতি আছে, কিন্তু মাছ মাংস নাই। ফৰিঙৰ লগত একদম মোৰ মস্তি লাগে খাই। এতিয়া পথাৰলৈ ভাত লৈ আহিছে ষ্টাইলত আমাৰ এখেতে। মই আপোনালোকক দেখাই দিছোঁ কিহৰ লগত আনিছে। এইখিনি হৈছে মূলা ভাজি, মূলা, চয়াবিন, আলু আনিছে আৰু এইকেইজনী ফৰিং কেঁচা কেঁচাই লৈ লৈছোঁ ষ্টাইলত। এইখিনি দেখিছেনে? শুকতি হয়,
এইখিনি শুকতি মাছৰ আঞ্জা খাই মস্তি লাগে। এইখিনি হৈছে আম আন্দা, ধনিয়া পাত চাটনি, জলকীয়া চলকীয়া দি একদম ষ্টাইল আনিছে। মোৰ জিভা পানী পৰি গৈছে। ষ্টাইলত ভাত, মাংস চাংস নাই আৰু পথাৰত নিৰামিষ ভাত খাব লৈছোঁ। একদম মস্তিছে খাম এতিয়া। ফৰিংটো ক'ব নালাগে। নিমখ জলকীয়া দে, নিমখ জলকীয়া মা। এইখিনি ষ্টাইলত ফৰিংজনী এনেকৈ পিটিকি লৈছোঁ। খাব লাগিব অকণমান খাই চাং দেই নহয় মস্তি। মায়ে গামলাতে লৈ লৈছে। আমাৰ এখেতে একো নাখায় শুকতি চুকতি। এয়া শুকতি মাছ ষ্টাইলত পাতত আনি লোৱা হৈছে। দিছে নহয় কচুৰ লগত খুদা শুকতি হয়। এই আচাৰ দি দিছে। মস্তিছে আচাৰ দি দিছে ষ্টাইলত। এতিয়া মই ফৰিং এজনী আপোনালোকক খাই দেখাম ধুনীয়াকৈ, কি মজা লাগে। এইজনী ফৰিং দেখিছেনে? একদম জিন্দা জিন্দা। পথাৰত জুই জ্বলালে আকৌ কেছটো বেলেগ হ'ব যে, সেইটো কাৰণে পথাৰত জুই চুই নজ্বলাওঁ। এতিয়া কেঁচাই খাব লাগিব। অকণমান খাইছোঁ লগতে ভাগৰ। ফৰিংজনী কি মজা তেল পথাৰত একদম ফৰিঙৰ লগত পিটিকি পিটিকি ভাত খাবা আৰু কি মজা লাগে। আৰু শুকতি মাছখিনি যে কি মস্তি লাগিছে ঐ। চবেই এইবোৰ টেষ্টি লৈ খাব নাজানে আকৌ। আমাৰ এইটো শুকতি নাখায়। তেখেতৰ কাঁহীখন দেখাই দিছোঁ হ'ব। মোৰ কাঁহী এইখিনি শুকতি হোৱা, এয়া ফৰিং যি আছে জিন্দা জিন্দা। এইখিনি আমন্দা চাটনি, আচাৰ, মূলা আলু কাৰেণ্ট ভাজি। আমাৰ এখেতৰ কাঁহী চাব কি কি খাই নাখায়। এয়া শুকতি নাই, অকল আচাৰ আছে, চব্জি আছে আৰু নিমখ জলকীয়া একো নাই। এইবোৰ নাখায় আমাৰ এখেতে। আমাৰ মা কাঁহীখন